क्या बोला तूने? লুক চাওক কেনেকুৱা লাগিছে এতিয়া চশমা অলপ পিন্ধি লৈছোঁ আৰু আজি বহুত বেছি ভাল লাগিছে মোৰ বৰপেটাত আহি আৰু আমাক আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা গুড মৰ্নিং সকলোকে একচুৱেলি গুড মৰ্নিং হৈ থকা নাই মোৰ কাৰণে হ'ল গুড মৰ্নিং চাব পাৰিছে 12:30 হৈ গ'ল টাইম মানে গুড আফটাৰনুনে হ'ল আৰু হোলি যেহেতু গাইছ আজিৰ ভিডিঅ'টো পুৰা ধামাকাদাৰ আপোনালোকে চাব পাৰিব ধামাকাদাৰ পুৰা আজি হোলি চলি খেলিম কালি যাম বৰপেটা সত্ৰত এইটো আপোনালোকে দেখা পাব এই ভিডিঅ'টোতে সিহঁতৰে হ'ল আছলি হোলি খেল ষ্টাৰ্ট তেতিয়া সোনকালে ঘৰত যাওঁ আৰু কিবা খাই ওলাওঁ A few moments later. তো বৰ্তমান ওলালো ঘৰৰ পৰা চাব পাৰিছে ৰাস্তাতে পাই গ'লো এইটো আমাৰ আকাশ ভাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব লগতে একদম একদম কৰিব হ্যাপি হলে আমাৰ মানুহ দাঁড়িয়ে আছে তাতে দাঁড়িয়ে এপ্লাই কৰি হেপি হলি তো ইয়াতে ফ্ৰেণ্ডবোৰক লগ পালোঁ চবেই আজি ভূতে আজি একদম পুরা ভূত ইয়াতে আছে আমাৰ পাৰ্থদা হেপি হলি দাদা হ্যাপি হোলি ভাই আৰু ইয়াতে আছে পুলু আমাৰ প্ৰীতম ভাই হ্যাপি হোলি হ্যাপি হোলি হ্যাপি হোলি হেপি হলি আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা আমাক क्या बोला तूने? চাইছে অৱস্থা কি হ'ল আৰু লগতে লৈ আহিছোঁ ভিনিক এয়া চাব পাৰিছে যেতিয়াই মানে আহোঁ এই গেটটো বন্ধই পাওঁ The next day. তো বৰ্তমান ঘৰৰ পৰা ওলাই ডাইৰেক্ট আহি পালোঁ শালমাৰা আৰু গৈ আছোঁ বৰপেটা কালি যে আপোনালোকক কৈছিলোঁ বৰপেটা সত্ৰত গৈ আছোঁ আজি হ'ল লাষ্ট আৰু চাওক বৰ্তমান তাৰকাদাৰ গাড়ীত মোবিল চেঞ্জিং হৈ আছে তো এই মোবিলটো এতিয়া গাড়ীত যাব চাব পাৰিছে প্ৰাইম চেঞ্জ হৈ গ'লে ডাইৰেক্ট গৈ থাকিলে হ'ল আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা নিৰানন্দ দূৰ কৰি আনন্দ বঙাইগাঁৱৰ পৰা ডাইৰেক্ট আহি পালোঁ একচুৱেলি ঠাইখিনিৰ নাম নাজানো কিন্তু ইয়াৰ ৰাস্তাটো চাব পাৰিছে আপোনালোকে কেনেকুৱাকৈ ভাঙিছে আল্টিমেট পুৰা এয়া চাওক না আৰু ভিউটো আল্টিমেট এয়া চাওক নাও তো ইয়াতে অলপ টাইম ৰখি ভিউ এনজয় ল'লোঁ এতিয়া চিধা যাম বৰপেটালৈ তো ভিডিঅ'টো চাই থাকক আৰু গৈ কেনে তাৰকাদাকো লগ কৰাই আছোঁ দাদা মোৰ লগতে আছে কিন্তু তাৰকাদা এতিয়ালৈকে কেমেৰাত অহা নাই অলপ ছাৰপ্ৰাইজ আছে কিবা আমাক আনন্দ দিয়া হে কৈলা বাবা তো ৰাস্তাত দুজন ভাইটিক লগ পালোঁ ভাইটিৰ নাম সৌৰভ আমিনুল ছয় ডাক্তাৰ এইটো কি জেগা বুলি কয় এইটো জুনিয়াল ৰাস্তাটো ভাঙা দেখা পালোঁ এইটো কি জেগা কয় কি কয় কৰাইকুম ব্ৰিজ তো এই ঠাইখিনিৰ নাম আছিল কৰাইকুম ভাই যিখিনি ক'লে মোৰ স্পেলিং ইমান নাহে ভালকৈ লোৱা BNGN চাৰ্চ কৰিলে পাবা ঠিক আছে দিয়া বাই ইমান টাইম ৰাইড কৰি অহাৰ পিছে এতিয়া অলপ লাঞ্চ ব্ৰেক ল'লোঁ আৰু এয়া চাওক তাৰকাদা মিঠাই খাই আছে মিঠাই একদম লোকেল না গৈ আছোঁ বৰপেটাত আৰু বৰপেটাত আপোনালোকে আজি দেখা পাব বৰপেটাৰ হোলি আৰু ছাৰপ্ৰাইজ আছে ইমান টাইম মানে মই দেখুওৱা নাছিলোঁ ই মানে মানা কৰি আছিল মানে অলপ গেট আপটো অলপ চেঞ্জ হোৱা নাই হোলীৰ কাৰণে জনাইছোঁ অলপ পিছতে আপোনালোকে দেখা পাব নতুন গেট আপত তাৰকাদা খাই আছে দৈ আপোনালোকে দেখা পাইছে মই দৈ খাই আছোঁ কাৰণ এইটো বৰপেটাৰ দৈ না A few moments later. হেপি হলি আহা ভাই এয়া তাৰকাদাৰ লুক চাওক কেনেকুৱা লাগিছে এতিয়া চশমা অলপ পিন্ধি লৈছোঁ আৰু আজি বহুত বেছি ভাল লাগিছে মোৰ বৰপেটাত আহি আৰু আপোনালোকক এতিয়া দেখুৱাইছোঁ গোটেইখিনি পৰিৱেশ চাই থাকক আপোনালোকে গোটেইখিনি ভিডিঅ'
আপোনালোকে ধুনীয়া এটা ভিডিঅ' পাই আছে ইয়াতে ইয়া চাওক মানি চাওক আজি কিমান মানুহ হৈছে কেনেকুৱা লাগিছে তোমাৰ কোৱা মজা আৰু আপোনালোকে দেখিল হেপী হলি বঙাইগাঁও বঙাইগাঁও হেপী হলি হেপী হলি আই লাভ ইউ এই মাত্ৰ আহিলো আহি কেনে লাগছে ভাল মজা মই আগৰবাৰো আহিছো আগৰবাৰো আহিছো কেনে আছে আমাৰ বৰপেটা মজা 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 লাগছে না বঢ়িয়া থ্যাংক ইউ মই ইয়াতেই পঢ়ছো এতিয়া হৈ নেকি মই বৰপেটা আহি থ্যাংক ইউ ঠিক আছে দাদা থ্যাংক ইউ তো এতিয়া যাওঁ হোটেলৰ ভিতৰত সোমাওঁ আনন্দ দিয়া হে কৈলা বাবা কৈলা বাবা কৈলা বাবা কৈলা বাবা কৈলা বাবা কৈলা বাবার সঙ্গে আমি রং খেলা খেলবো কৈলা বাবার সঙ্গে আমি রং খেলা খেলবো ওই আমাক আল্টিমেট পুৰা এয়া চাওক আপোনালোকে দেখা পাইছে আৰু এতিয়া মই আপোনালোকক দেখালোঁ বৰপেটাত সম্পূৰ্ণ ভিডিঅ' আপোনালোকে দেখা পাইছে চাওক কেনেকুৱা ধৰণৰ পৰিৱেশ আছে চাওক আৰু আজি হ'ল চুয়াৰী এয়া কেনেকুৱা খবৰ কেনেকুৱা কৈলা বাবার সঙ্গে আমি রং খেলা খেলবো কৈলা বাবার সঙ্গে আমি রং খেলা পুৰণি বন্ধুক লগ পালো হোৱা নাছিলো এনো ইংৰাজী লগ পাম বুলি হেপী হলি ভাই হেপী হলি ভালনে দাদা পিছে কেনেকুৱা লাগিছে আজি বহুত বেছি আজি ভাল লাগিছে আৰু বৰপেটাততো আপোনালোকে গমেই পাইছে অসমৰ ভিতৰত প্ৰথম বুলি ক'ব লাগিব হোলী বুলি ক'লে আৰু বহুত অৱস্থা বেছি ভাল লাগিছে আৰু অৱস্থা চাওক আপোনালোকে ইয়াত দেখুৱাই দিয়ক চাওক ওই আমাক হেপী হলি দাদা হেপী হলি হেপী হলি হেপী হলি হেপী হলি দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা ওই আমাক আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা এ জাবানে দু 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 বহুত বেছি মানুহ আৰু আজি ভাল লাগিছে আহি এয়া চাওক ইয়াৰ বেগটো মোৰ পিঠিত দিছে ইমান ভাৰী ইমান ৰ'দ লৈ ফুৰি আছো কি ক'ম আৰু নিজে চাওক পুৰা চাফা মোৰ অৱস্থা চাওক দাদাজনৰ ঘৰতে বাইকটো থৈ গৈছিলোঁ পাৰ্কিং কৰি গৈছিলোঁ এতিয়া যাওঁ বঙাইগাঁও আৰু ভালেখিনি টাইম হ'ল আমাৰ অহা চ তাৰকা দা না তালে নিশ্চয় এতিয়া যাই ৰেডি হ তালে ভাল লাগিল চাই বৰপেটাত আৰু যিহেতু আমাৰ ঘৰ অলপ দূৰত আছে সেইকাৰণে সোনকালে যাওঁ সময় হৈ গ'ল 8:24 আৰু এতিয়া আহি পালোঁ বঙাইগাঁও তো চাব পাৰিছে 2 ঘণ্টা প্ৰায় লাগিল আৰু এতিয়া তাৰকাদা আছে আমাৰ আৰু এতিয়া কি ক'ম আৰু এতিয়া বহুত বেছি আজি ভালো লাগিছে তাৰকাদাৰো বহুত দূৰ যাব লগা আছে মানে ঘৰ যাব আৰু বহুত দূৰ ঘৰ যাব লগা আছে মোৰ অলপ ভিতৰৰ এৰিয়াত হয় আৰু তো গাইছ আজিৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবই লাগিব আৰু তাৰকাদাৰ সোনকালে 1 লাখ হৈ আছে আৰু হৈ আছে নিশ্চয় পাৰ্টি দিম আপোনালোকক পাৰ্টিটো পাম আৰু এইটো ধামাকা পাৰ্টি হ'ব তো লগ পাই আছোঁ চি ইউ নেক্সট ভিডিঅ'